বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আপুনি যদি শিক্ষকৰ সপোন দেখে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। কাৰণ CBSE অফিচিয়েলভাৱে CTET 2026-ৰ নটিফিকেশ্যন ৰিলিজ কৰি দিছে। অনলাইন এপ্লাই আৰম্ভ হৈছে 11 মে'ৰ পৰা আৰু এপ্লাই কৰাৰ শেষ তাৰিখ 10 জুন 2026। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম CTET কি, কোনে এপ্লাই কৰিব পাৰিব, এক্সাম ডেট, কোৱালিফিকেশ্যন, ফিজ, এক্সাম পেটাৰ্ণ আৰু ষ্টেপ বাই ষ্টেপ এপ্লাই প্ৰচেছ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, CTET নো কি? বন্ধুসকল, CTET হৈছে চেণ্ট্ৰেল টিচাৰ ইলিজিবিলিটি টেষ্ট। এই এক্সামটো CBSE কণ্ডাক্ট কৰে। যিসকলে গভৰ্ণমেণ্ট স্কুলত ক্লাছ 1ৰ পৰা ক্লাছ 8লৈ টিচাৰ হ'ব বিচাৰে তেওঁলোকৰ বাবে CTET অত্যন্ত ইম্পৰ্টেণ্ট। বন্ধুসকল, মোৰ স্ক্ৰীণত দেখা পাইছে CTET নটিফিকেশ্যন 2026-ৰ অফিচিয়েল নটিচ মোৰ স্ক্ৰীণত দেখা পাইছে যে ইয়াতে যে CBSE আপোনাৰ 22nd editions of the Central Eligibility Test CTET. The online application process has already started from 11 May 2026 and the last date to apply is 10 June 2026. The exam is scheduled for 6 September 2026. বন্ধুসকল, 6 ছেপ্টেম্বৰ 2026 দেওবাৰে CTET অনুষ্ঠিত কৰা হ'ব। ঠিক আছে। CTET বন্ধুসকল দুটা পেপাৰ থাকে। পেপাৰ 1 ক্লাছ 1 to 5ৰ বাবে, পেপাৰ 2 ক্লাছ 6 to 8ৰ বাবে। যদি আপুনি দুইটা লেভেলতে শিক্ষক হ'ব বিচাৰে তেন্তে দুইটা পেপাৰ দিব লাগিব। আৰু এটা ভাল খবৰ হৈছে যে এইবাৰ CTET কোৱালিফাই কৰিলে চাৰ্টিফিকেটখনৰ লাইফ টাইম ভেলিডিটি থাকিব। হয় বন্ধুসকল, ঠিকেই শুনিবলৈ পাইছে। এইবাৰ যদি আপোনালোকে যদি CTET কোৱালিফাই কৰে তেনেহ'লে যিখন চাৰ্টিফিকেট আপোনালোকে CTETৰ চাৰ্টিফিকেট পাব সেইখনৰ ভেলিডিটি লাইফ টাইম থাকিব। এতিয়া কথা পাতো আহক কোৱালিফিকেশ্যন লৈ। বন্ধুসকল, পেপাৰ 1 এলিজিবিলিটি, ঠিক আছে। যদি আপুনি ক্লাছ 1 to 5ৰ টিচাৰ হ'ব বিচাৰে তেন্তে 12 পাছ উইথ 50% মাৰ্কছ আৰু DLED থাকিব লাগিব। পেপাৰ 2ৰ এলিজিবিলিটি হৈছে যে যিটো ক্লাছ 6 to 8ৰ বাবে হয় তাতে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব আৰু DLED বা BEdৰ কোৱালিফিকেশ্যন থাকিব লাগিব। ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে 5% ৰিলেক্সেশ্যন দিয়া হৈছে। বন্ধুসকল, এক্সাম পেটাৰ্ণ। CTETত দুয়োটা পেপাৰতে 150 MCQ কুৱেশ্যন থাকিব। প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ককে থাকিব। ঠিক আছে। আৰু ইয়াতে কোনো নিগেটিভ মাৰ্কিং নাই। টোটেল মাৰ্কছ 150, টাইম হ'ব আপোনাৰ 2 ঘণ্টা 30 মিনিট। মানে সকলো কুৱেশ্যনে আপুনি এটেম্প কৰিব পাৰিব। সময় যথেষ্ট দিয়া হৈছে, 2.5 ঘণ্টা সময় দিয়া হৈছে আপোনাৰ 150টা কুৱেশ্যনৰ কাৰণে। আৰু তাতে যিটো নিগেটিভ মাৰ্কিঙো নাই, এইটো এটা প্লাছ পইণ্ট। পেপাৰ 1ৰ বন্ধুসকল ছাবজেক্টখিনি। পেপাৰ 1ৰ ছাবজেক্টবোৰ হৈ যাব আপোনাৰ চাইল্ড ডেভেলপমেণ্ট ফ্ৰেজলজি 30 মাৰ্কছৰ হ'ব, মেথমেটিক্স 30 মাৰ্কছ, এনভাইৰমেণ্টেল ষ্টাডিজ 30 মাৰ্কছ, লেংগুৱেজ 1 30 মাৰ্কছ, লেংগুৱেজ 2 30 মাৰ্কছ, টোটেল 150 মাৰ্কছ। চেম বন্ধুসকল, পেপাৰ 2 ছাবজেক্টকেইটা হৈ গ'লে যে চাইল্ড ডেভেলপমেণ্টত আহিব 30 মাৰ্কছ, মেথছ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স 60 মাৰ্কছ, লেংগুৱেজ 1 30 মাৰ্কছ, লেংগুৱেজ 2 30 মাৰ্কছ। পাছকৈ আপোনালোকৰ বন্ধুসকল ইয়াতে মন কৰিব যে পাছ মাৰ্ক 90 মিনিমাম কৰিব লাগিব। বন্ধুসকল, এই CTETৰ এপ্লিকেশ্যন ফিজ ইয়াতে যদি আপোনালোকে চাই CTETৰ এপ্লিকেশ্যন ফিজটো আপোনালোকক দিয়া হৈছে। ঠিক আছে। CTETৰ এপ্লিকেশ্যন ফিজ ছিংগল পেপাৰ OBC আৰু জেনেৰেল কেণ্ডিডেটৰ বাবে 1000 আৰু বথ পেপাৰ্ছ অৰ্থাৎ দুইখন পেপাৰৰ বাবে 1200 টকা পে' কৰিব লাগিব। SC ST আৰু PWD কেণ্ডিডেটৰ বাবে ছিংগল পেপাৰ 500 আৰু দুইখন পেপাৰৰ বাবে 600। লেংগুৱেজ এভেইলেবল ইন CTET 2026। বন্ধুসকল, চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈ গ'ল যে CTET 2026ৰ এক্সামত টোটেল 27টা লেংগুৱেজ থাকিব। তাতে আছামিজ লেংগুৱেজৰ অপশ্যনটো এভেইলেবল আছে। লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 বেলেগ বেলেগ চুজ কৰিব লাগিব। বন্ধুসকল, CTET কেনেকৈ এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ গাইড ইয়াত দিয়া আছে। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চেক কৰি ল'ব পাৰিব আৰু অফিচিয়েল নটিফিকেশ্যনৰ যিটো লিংক হয় সেইটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। ঠিক আছে বন্ধুসকল, তাৰ পৰা আপোনালোকে চেক কৰিব পাৰিব আৰু এপ্লাই কৰি ল'ব পাৰিব। আৰু যদি এপ্লাইৰ ওপৰত আপোনালোকক ইন ডিটেইল ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব, মই এটা ইন ডিটেইল ভিডিঅ' বনাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু বন্ধুসকল, যদি আপোনালোকৰ নিজে এপ্লাই কৰাত কিবা অসুবিধা হয় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক, আমি আপোনালোকৰ এপ্লাইটো কৰি দিবৰ কাৰণে চেষ্টা কৰিম।
তো বন্ধুসকল আপোনালোকৰ এই চিটেটৰ এপ্লাই কৰাৰ পাছত যিটো কাৰেকশ্যন উইণ্ড' থাকিব ঠিক আছে কাৰেকশ্যন উইণ্ড'টো আপোনাৰ 15 জুনৰ পৰা 18 জুনলৈকে খুলি দিব ঠিক আছে যদি আপোনালোকৰ যদি কিবা ভুল হয় এপ্লাই কৰোঁতে তেনে কোনো চিন্তা কৰিব নালাগে কাৰণ কাৰেকশ্যন উইণ্ড'টো ইয়াত অপেন হ'ব বুলি ইয়াত অফিচিয়েলি তেওঁলোকে লিখি দিছে 15 জুন 2026 পৰা 18 জুন 2026লৈকে এইটো খোলা থাকিব ঠিক আছে তো বন্ধুসকল যিসকলে টিচিং লাইনত কেৰিয়াৰ বনাব বিচাৰে তেওঁলোকৰ বাবে চিটেট অতি ইম্পৰ্টেণ্ট এক্সাম হয় এপ্লাই কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ ভালদৰে পঢ়ি ল'ব অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো মই মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু এপ্লাই কৰাত যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনেহ'লে কমেণ্ট কৰিব তো আমাৰ ফালৰ পৰা আমি কৰি দিবৰ কাৰণে চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিল বন্ধুসকল লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মই এনেধৰণৰ এডুকেশ্যন আৰু গভৰ্ণমেণ্ট জব আপডেট প্লাছ ডিজিটেল সেৱা CSC ৰিলেটেড ভিডিঅ' আপুনি গাঁৱৰ পৰা কেনেদৰে ইনকাম কৰিব পাৰিব এইবোৰৰ ভিডিঅ' মই এই চেনেলটোত নিয়মিতভাৱে আপডেট দি থাকোঁ ধন্যবাদ